নমস্কাৰ সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা বহুত ভাল দিন আপোনালোকে চাগে থাম্বনেইলটো চাই বুজি পাইছেই আজি মাৰ জন্মদিন আৰু এতিয়া বাজিল 1:30 আৰু মই স্কুললৈ গৈছিলোঁ পৰীক্ষা চলি আছে তো পৰীক্ষালৈ গৈছিলোঁ আৰু পৰীক্ষালৈ আহি এতিয়া মই টাইম পালোঁ ভিডিঅ' বনাব তো আপোনালোকে চাই থাকক শেষলৈকে কেনেকৈ কি কৰোঁ উদযাপন কৰোঁ ক'ত চাই থাকক আৰু আমি ৰেডি হৈ গ'লোঁ নে মই কি গনুটো আৰু তোকো কি ধুনু লাগিছে কি হ'ল তোকো কি ধুনু দেখিছে ন তোকো ডেপকাটত হাত ভৰাই ডেপকাটত Wow. আৰু আমাৰ বাৰ্থডে আমেন হেপী বাৰ্থডে আৰু মই ৰেডি হৈ গ'লোঁ এতিয়া খালি চুলিখিনি চুচিব আছে আৰু তোকো ৰেডি তো চাই থাকক আৰু কলৈ যাওঁ ছাৰপ্ৰাইজ তো এতিয়া আমি যাই আছোঁ গাড়ীত Ayo papa Maya kemana itu lagi kalau jam nama Ya papa ini ase Dua bolak Apna ke saya ka kelas lagi Ya pagla dia result kami pai golu আমি মই লাষ্টত আপোনালোকক কৰিলোঁ আমি পাগলা দিয়া ৰিজাল্টলৈ আহিছোঁ আৰু এয়া পাই গ'লোঁ অলপমান বেলেগ কৰিছে চব দেখাম আপোনালোকক চাই থাকক আমি পাই গ'লোঁ পাগলা দিয়া ৰিজাল্ট Ya my Zuna Julie wow oh my god Zuna Julie so পৰি যাও লাগে আৰু এই সিফালে এখন দলং বনাইছে আৰু তালৈ যাম দেখাম আপোনালোকক মই ওচৰৰ পৰা বেক কেমেৰা কৰি দেখাই আছোঁ সেইখন দেখিছেনে সেইখন দলং তালৈ আমি যাম চাই থাকক বিজি দে আৰু কেমেৰাৰ পিছফালে লুকাই আছে আমাৰ মুখখন মই যাম নেকি এটা আমাৰ কেক বাৰ্থডে মেন পাপা বহি লৈছে পুৰা আমি আছোঁ পাগলা দিয়া ৰিজৰ্টত এয়া বেৰন চিলন দিছোঁ পাপাই ফটো উঠি আছে Wow. Mama. Happy birthday gift. Happy birthday gift. Moza. Mora divorce day. Tomar ki ase? Tomar birthday ketia? Mor birthday nahoy mak divorce na. Rokhi aiye na pa. Moi bike lo ei bibli. Happy birthday Malika. Dhania. Ki dhania cake. Happy birthday to you. Happy birthday dear Malika. Happy birthday to you.
bless you. May God bless you. Happy birthday. Happy birthday to you. মামাক দিয়া এয়া মামাক দি আছে এইয়া তোমাৰ ভিডিঅ' কোনে দিব মই কৈ আছোঁ আৰু দিছে একবাৰ দিয়া Kalu. একবাৰ দিয়া এইয়া Happy birthday. টুকু মহারাজ ইয়া গুণক দি আছে মজা বঢ়িয়া 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 সুন্দৰ Galu lagi dia, besike. বঢ়িয়া Mukul lagi dia. Kasih na? Kasih. Lagi di dia. Laga nai. নাই আৰু বাৰ আৰু কৰিম কি আছে কৈ আছো Wow. আগে কি মাংস যদি দাল তুই গলা ভাত আমাৰ আহি গৈছে ভাত মাংস আলু ভাজা চাটনি দালি বটা আলু খানা মানে বেঙেনা খানা বটা পাপৰ বহা দুটা এতে বহা দালি ভাত পাপা আহি আছে গাড়ীত খাওঁ আৰু আপোনালোকে দেখিছে এনেকৈ ধুনীয়াকৈ সজাই দিছে দেই গোটেইখিনি ঘৰতে এনেকৈ ফুলৰ টাব আলাই দিছে কেতিয়া বলাক আমি যাওঁ মাটিলৈ মানে পাৰলৈ যাই আছো পাই গলো এই দূৰত মাহত সেইকেইটা দেখিছে চাগে আৰু এয়া নদী মই পাইছো পাৰ Oh my God, বহুত ভাল লাগিছে মোৰ বহুত বেছি আৰু ইয়াতোকো আহি গৈছে ইফালে আটোকো চা এইফালে চোৱা মই ভিডিঅ' বনাইছোঁ নহয় দিয়া হাঁহি দিয়া ইমান বদমাছে কি কৰিলে জানেনে ভিডিঅ'টো অফ কৰি দিলে ইমান বদমাছ মানে আৰু দৌৰিলে এইটো এইটো দেখিছেনে ইমান মানে বদমাছ হৈছে ই আৰু মোৰ নদীৰ পানীখিনি লাৰি চাবৰ মন গৈছে কি ধুনীয়া পানী নাইচ আপোনালোকেও আহিব যোনে যোনে অহা নাই আৰু যোনে যোনে আহিছে তেওঁলোকেও আহি থাকিব খুব ভাল জেগা আহি থাকিব আৰু আমিও ছানছেটে ডান্স মাৰি ফটো উঠি ল'লোঁ কেইটামান তো তাৰে এইকেইটা ফটো আপোনালোকে চাওক পাগলাদিয়া ৰিজৰ্টৰ পৰা ওলাই আহিলোঁ দলং চলং চালোঁ চব আৰু ভাত চাত খাই ওলাই আহিছোঁ আৰু এয়া পাপা আৰু ইফালে টুকু আৰু মা বহিছে মই ইয়াত বহিছোঁ আৰু এতিয়া যাই আছোঁ ঘৰলৈ আৰু আমি ঘৰ আহি পালোঁ তো এতিয়া ফ্ৰেছ হওঁ ৰাতি বিশেষ এটা কাৰণত মই ভিডিঅ' নকৰিলোঁ এতিয়া কৰিলোঁ মানে পুৱাও নকৰিলোঁ মই পুৱা স্কুললৈ গৈছিলোঁ পৰীক্ষা চলি আছে আমাৰ এতিয়া 3টামান বাজিল বাজা নাই মানে বাজিব আৰু মাই মানে কেক বনাইছিল এটা তো তাৰে কিছু মুহূৰ্ত আপোনালোকে চাওক তাৰপিছত সামৰণি মাৰিম নমস্কাৰ সকলোৰে ভাল দেই মোৰ কিন্তু খুব ভাল দেই আজিৰ ভিডিঅ' স্পেচিয়েল হ'ল মাই কেক বনাইছে আৰু কেকৰ ৰেচিপি মই আগৰ এটা বেলেগ ভিডিঅ' দিছিলোঁ সেইটোতো বেলেগ এটা কেক বনাইছিল তো সেই সেম ৰেচিপি দিয়েই আজি আকৌ বনাইছে এটা কেক আৰু কেকটো মানে যদি ৰেচিপিটো লাগে আপোনালোকক তেনেহ'লে যাক লাগে মোক কমেণ্টত দি দিব মই ডিছক্ৰিপশ্যনত পিছত দি দিম আৰু এতিয়া মাই ভিডিঅ' মানে সেই
ভিডিঅ' সেয়াই কেক বনাইছে মানে বনোৱাটো হৈছে মানে ইয়াত বহাই থৈ দিছে এনেকৈ বেক কেমেৰা কৰি মই দেখাই আছোঁ এয়া এই কৰচ চৰচ ইয়াত থৈ দিছে এয়া জুইটো অলপ মানে কমকৈ দি এনেকৈ বহাই থৈ দিছে মাই আৰু এই কেকটো 45 মিনিটমান এনেকৈ থাকিব লাগিব তাৰপিছত যেতিয়া উলিয়াব তেতিয়া মই দেখাম আপোনালোকক এইটো কি বস্তু আন্দাজ কৰকচোন টান টান আমাৰ কেক ৰেডি এয়া চাওক টেষ্টি আপোনালোকে এনেকৈ বনাই চাব আৰু যদি কাৰোবাক ৰেচিপিটো লাগে কেনেকৈ বনাইছোঁ মই আগৰ এটা ভিডিঅ' দিছিলোঁ আৰু এইটোৰো যদি আকৌ লাগে তেনেহ'লে মোক কমেণ্ট বক্সত দি দিব মই ডিছক্ৰিপশ্যনত পিছত দি দিম এয়া আমাৰ কেক টেষ্টি বৰ ধুনীয়া এটা স্মেল আহিছে অ' মাই গড যদি আজি ভিডিঅ'টি চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই